চল ইয়াত গোটেইকেইটা আহিছ না আজি গোটেইকেইটা আহিছ না কোনোবা নাথান পাওঁ এটা হাগা আহিছে তাৰ আল্লাহ কুকুৰক তাক দিম ৰবা তাৰ সদায় সদায় মানে কিবা নহয় কিবা এটা বাহানা থাকে ন আচ্ছা দে ঠিক আছে তোক কিবা হোমৱৰ্ক যি দিছিলোঁ দিনা কৈছ না হোমৱৰ্কখিনি কৈছ ঠিক আছে দে ৰবা এতিয়া তোমালোকক মই কেইটামান প্ৰশ্ন সুধিম তাৰপিছত হোমৱৰ্ক চাম দেচোন ৰতনে ক এম আৰু পি এমৰ ফুল মিনিং কি হা চাল্লা কুকুৰাত তহঁতক মই এই শিকিছিলোঁ তোৰ এনে চাল্লা কি হ'ব আচ্ছা দেচোন চন্দনে ক এম আৰু পি এমৰ ফুল মিনিং চাল্লা খালি 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 চাল্লা কি হ'ব ল বহিলোঁ মই কৈ আছোঁ নোট কৰি ল এম মানে হ'ল অৰবিন্দ মিশ্ৰ তাৰে পিছত স্যার আৰু পি এম মানে হ'ল প্ৰমিলা মিশ্ৰ তাৰে পিছত এওঁলোক কোন জানা না কোন স্যার আমাৰ জেঠা আৰু জেঠি এওঁলোক নবৰাকে তোহাঁতে পুতাঘাটৰ নাম কিয় লয় অঞ্জন মিশ্ৰ ক'ব আহিছা কিবা পৰশ মিশ্ৰ ক'ব আহিছা মনত থাকিব নাই দিবা একটো স্যার দে তে চলি ইয়াত আজি হ'ব দে আৰু আজি তোহাৰ ছুটি হোমৱৰ্ক নাচাওঁ আজি আৰু পিছত চাম কালি আহিবি তে আজি ছুটি আৰু ভালকৈ পঢ়া শুনা কৰ পঢ়িবি পৰীক্ষাও আহি আছে বেছি দিন নাই তোহাৰ পৰীক্ষাত গ'লে দে তে যা আহিবি তোৰ মাষ্টৰ নেকি হা ইমান দৌৰা দৌৰিকে ক'ত দিছিলা মই নলবাৰী চিভিল হস্পিটেলৰ আহিলোঁ ৰ'বা চিভিল হস্পিটেল কিয় কাৰ কি হ'ল এই যোৱাকালি আমাৰ পিংকিৰ আপা এটা হৈছে হা হস্পিটেল এই তাকে গৈছিলোঁ ৰ'বা মই তাতে আহিলোঁ এতিয়া অলপ দৌৰা দৌৰিতে চোৱা বহুত এই দেৰি হ'ল তো মই পিছত তোমাৰ লগত কথা পাতিম দে এতিয়া যাওঁ দে মাষ্টৰে কোন পিংকিৰ কথা আহি গ'ল মই আকৌ ধৰিবই পৰা নাই ইহঁতৰ ঘৰততো কোনো পিংকি নামৰ আপি নাই লচুন্দৰ বৰাই এইটো বিমান নেকি নে শুন ক'ত ঘূৰি আছা কিবা আহিছা এলা খালি তোকে তই হৈ নাজানা তেতিয়া খাই থাকা এলা ক'ত লাগে ৰচোন ৰ তই স্কুল টিউশ্যন বাদ দিম বুলি ভাবিছা নেকি পঢ়া পাতি তোৰ কি হ'ল সদায় স্কুলত নাযা টিউশ্যনত নাযা সদায় সদায় দিয়া পেটৰ বিষ এলা খাবি খালি তো পেটৰ বিষ হ'বই সদায় পেটৰ বিষ মূৰৰ বিষ ভৰি বিষ সদায় হৈ থাকিব এলা খালিতো হ'বই এলা খালি স্কুল যাব নালাগে টিউশ্যন যাব নালাগে পেটৰ বিষ ক'বা ভাল হয় সেইকাৰণে তই এলা খাই থাকা ভাল সুবিধা এটা হ'ল তোৰ ঘৰৰ মানুহ ক'বা সেইকাৰণে নাযা আচ্ছা ৰহঁতক মই এই হোমৱৰ্ক যি দিছিলোঁ ৰহঁতক বাকীকেইটাইতো কৈছি মোক দেখাইছি চাইছোঁ তোৰ কৈছা না পেটৰ বিহত কৰা নাই ঠিক আছে হ'ব বাৰু তোক মই চাম হোমৱৰ্ক পিছত চাম আচ্ছা তোক মই আজি 3টামান কুৱেশ্যন সুধিম চাওঁ তই কিমানখিনি পঢ়া শুনা কৰিছা দেচোন ক তই বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰী কোন নৰেন্দ্ৰ মোদী পাইছা তো পঢ়িছা মানে ঘৰত দেচোন ক অসমৰ মুখ্যমন্ত্ৰী কোন সৰ্বানন্দ সোণোৱাল এইটো পাইছে চাবাছ বঢ়িয়া ষ্টুডেণ্ট মোৰ পঢ়িছে নপঢ়া বুলি ভাবিছিলোঁ পঢ়িছা ভাল কথা হোমৱৰ্কখিনি কৰিবি তই মোক দিবি দে তোক বেছি সেই নকৰোঁ আমি ক'ৰবাত যাব ইচ্ছা তই যা লাষ্ট কুৱেশ্যন সুধিম তোক মই এটা তোৰ প্ৰধান শত্ৰু কোন মোৰ লগৰ ছোৱালী কোনো নাই এটাই শত্ৰু মোৰ কিতাপখন কিতাপ পঢ় তোক মই এলা পঢ়িছোঁ তই নে চলি এলা শ্ৰদ্ধা শ্ৰদ্ধা মাষ্টৰ দেখো হা এই জ্বালা বটা দিবা আহিলোঁ ৰ'বা জ্বালা বটা বিলি এই তোমাক সেইদিনা মই ক'লোঁ আমাৰ পিংকিৰ আপা এটা বুলি এই তাৰ জ্বালা বটা বিলি আছোঁ ৰ'বা আজি নামটো গনালোঁ তাৰ গণকে ৰসাত দি নামটো দেখা দিলা আমি চালোঁ নামটো চাই তোমাৰ ৰাতুলে ৰাখি দিলোঁ দা ঠিকে আছে দা তে মই এতিয়া যাওঁ দা তোমাৰ লগত পিছত কথা পাতিম বহুত বিলাবা আছে জ্বালা বটা দা
অ মাষ্টৰ অ ক'ত যোৱা এই ৰাতুলক এডমিশ্যন দিওঁ ৰ'বা ৰাতিপুৱা ৰ'বাচোন ৰ'বা তুমি যি সিদিনা পিংকি ল'ৰা এটা বুলি কৈছিলা অ। আমাক যি গালা বতৰা দিছিলা অ। সেইটো তোমাৰ কথা কোৱা নাই সেইটোৱে কৈছোঁ হয় নেকি ৰ'বাচোন ৰ'বা মই কথাটো ভালকে বুজি পোৱা নাই মই এবাৰ পোহাৰ কৰোঁ ঘৰততো কোনো পিংকি নামৰ ৰাতি নাই তেতিয়াহ'লে ৰাতুলক এডমিশ্যন দিয়াৰ কথা ক'লা যি আমাৰ ৰাতুলক সিদিনা জ্বালা বতা দিলোঁ তোমাক তেতিয়াহ'লে ৰাতুলক ঘৰৰ লগত লৈ আহিবা নালাগে নেকি লাগে। তে ৰাতুল ক'ত সেইটো নহয় এইটো কিনো কোৱা দিয়া মোৰ দিয়া আকাশৰ দৰে দিয়া সুবিশালে মন মিলি যায় যাৰে পাৰা পাৰি সুনীল সাগৰখন সামৰিম বেলি জোন